বন্ধুসকল কি খবৰ? গুড ইভিনিং। আপোনালোকৰ নিশ্চয় ভাল, মোৰো ভাল, বেয়া নহয়। আজি বহুত দিনৰ মূৰত অকণমান সময় পাইছোঁ, সেইকাৰণে বোলে কি কৰোঁ, এটা ব্লগ বনাই লওঁ। মই ডিউটিৰ পৰা আহিলোঁ, আহি কিনে জল্দি গা পা ধুই কিনে অলপ এইফালে বাহিৰত গাখীৰ লওঁ। গাখীৰখিনি লৈ আনিলোঁ, আনি কিনে এতিয়া এই ছাতৰ ওপৰত মই ভিডিঅ' বনাই আছোঁ। এইটো আৰু মই থকা ঘৰটো এইটো, মানে ইয়াৰ তলত। এতিয়া মই ছাতৰ ওপৰত আছোঁ। মই এইফালেদি যাব লাগে, তলৰে এইফালেদি এনেকৈ যাব লাগে, যাই কিনে এইফালেদি এনেকৈ এইটো ৰাস্তা, সেই ৰাস্তাটোৱেদি এনেকৈ যাব লাগে। যাই সেই কোণত এখন গেট আছে, গেটখিনিতে এইফালেদি এনেকৈ আহিব লাগে। এইফালেদি এনেকৈ আহি কিনে এইফালে ভিতৰত এইটো আমাৰ কেম্প। এইটো 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 মই যোৱা ৰাস্তাটোৰ পিনে আপোনালোকক ৰাস্তাটো দেখাই দিওঁ। এইটো এইটো তলৰ ফালে যোৱা ৰাস্তা, এইটো ৰাস্তা হয়। এইটো আমি ছাতৰ ওপৰত কাপোৰ মেলি দিব আহি আছোঁ। এই হেদি এনেকৈ উঠি যাব লাগে, চেৰি ওপৰত দিব লাগে। ব্লু মাই ডগছ, কি ৰ'দ পিঠি ফটা। আমি ইয়াতে কাপোৰ মেলি দিওঁ ছাতৰ ওপৰত। এয়া ৰাতি ওলাই এইখনত বাগাত দিওঁ, পাছত মহে খালিকে গুচি যাওঁ ইয়াৰ পৰা। ইয়াতে কাপোৰ মেলি দিম এই তাৰত। এই এনেকৈ মেলি দিয়া কাপোৰ ৰাইজসকল, আমাৰ ফাটা চিৰা কাপোৰ আমি এনেকৈ মেলি দিওঁ ৰ'দত। পাছত এনে সিহঁতৰ কাপোৰ মেলি দিলি ৰ'দতে কালাৰবিলাক ডিছকালাৰ হৈ যায়। এয়া দেখিছেনে?
কাপোৰ মেলি দিয়া হৈ গ'ল এতিয়া ৰ'দত থাকবা নোৱাৰি আমি যাওঁ ঘৰৰ পলামু গৰম এইটো আমাৰ বেলকনি ইয়াতে আমি হাৱা খাওঁ সন্ধিয়াৰ টাইমত এনেকৈ আহি এয়া আমি ঘৰ পাই গ'লোঁ ঘৰ মানে ঘৰতে আছোঁ ৰুম পাই গ'লোঁ আৰু বাহিৰৰ পৰা মাৰি গৰম কি খাবি এই বন্ধুসকল আপোনালোকে কমেণ্ট কৰক কমেণ্ট কৰি মোক কওকচোন অসমত কিমান গৰম দি আছে বৰ্তমান আমাৰ ইয়াতে পাঞ্জাৱতো বহুত গৰম দি আছে 45 ডিগ্ৰী বৰ্তমান আজিৰ দিনত দেখিছেনে 2 মিনিট সময়তে কিমান ঘামি গ'ল এই এনেকৈ কেপেদি বহি আহিছে ওপৰত কাপোৰ মেলি দিব গৈছিলোঁ 2 মিনিটতে ইমান ঘামি গ'ল গতিকে আপোনালোকে জনাওকচোন কমেণ্ট কৰি কিমান গৰম দি আছে অসমত বঢ়িয়া বনাইছে বঢ়িয়া কেনে আহিছে ক কেনে আহিছে ভাল হৈছে না মস্তি